শ্ৰদ্ধা গ্ৰহণ কৰিব। সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ ৩২তম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। ডিফু জিলা কোষাগাৰৰ এই দ্বিতীয় দিনত বহুতো অনুষ্ঠান হৈ যায়। হৈ যোৱা দিনবোৰৰ কোষাগাৰৰ যিবোৰ কাম কাজ আমাৰ কৰিবলগীয়া আছে, আজি সকলো পৰ্যালোচনা কৰা হয়। অনাগত ভৱিষ্যত আমি কামবোৰ সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ যিবোৰ আসোঁৱাহ আছে, অসুবিধা আছে কামৰ, সেই কামবোৰ আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাম, যাতে আমাৰ কৰ্মচাৰীসকলৰ যিবোৰ বাধা আছে সেই বাধাবোৰ আঁতৰাব পাৰোঁ। কিছুমান বাধা যেনে বাৰ কিছুমান আছে, সেই বাৰবোৰ আঁতৰিলে ভাল হয়। আমাৰ ডেজিগনেশ্যনৰ সমস্যা আছে, ডেজিগনেশ্যন চেঞ্জ কৰাৰ কাৰণে আমি লাগি আছোঁ, সেইটো হ'ব লাগে। আৰু কিছুমান অন্যান্য সমস্যা আছে, আজিয়ে সেইবিলাক ক'ব নোৱাৰি। সেইবিলাকত আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাম যে তেখেতসকলে কোষাগাৰ কৰ্মচাৰীসকলৰ প্ৰতি দয়া কৰি তেখেতসকলে আমাৰ চৰকাৰৰ কাম কাজ কৰাত সহায় কৰি দিয়ে। মই আজি দ্বিতীয়বাৰৰ কাৰণে সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্থাৰ সৰ্বসন্মতিক্ৰমে আগত দিনবোৰত মই সন্থাৰ হকে যিহেকে কাম কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। সকলোকে একজোট কৰি লৈ সন্থাৰ কোষাগাৰ সন্থাৰ যিবোৰ অভাৱ অভিযোগ আছে, সেই অভাৱ অভিযোগবোৰ চৰকাৰৰ ওচৰত সজোৰে উত্থাপন কৰিম বুলি মই আশা ৰাখিছোঁ।